হেল্ল' এভৰিৱান, মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু খবৰনো কি বুলি ক'ম, এতিয়াতো চবৰে মন চন বেয়া। আমাৰ অসমৰ আপাৰ আছামত যিটো বানপানী হৈছে, সেইটো বানপানী মানে চুনামি টাইপৰ হৈছে। ইমান পানী, বাপৰে, ঘৰৰ একদম মানে টিঙলৈকে আহিছে, ইমান পানী। আৰু মানে আপাৰ আছামত বানপানী হোৱা তেনেকৈ শুনাই নাছিলোঁ। তাৰে মানুহখিনিও কৈছে মানে দেখাই নাই মানে এনেকুৱা বানপানী। লখিমপুৰ ধেমাজিৰ ফালে হয়, কিন্তু আপাৰ আছামত মানে হোৱা শুনা নাই। আৰু আমাৰ অসমৰ ফ্লাডক কিয় নেশ্যনেল কেলামিটিছ হিচাপে ঘোষণা নকৰে মই বুজি পোৱা নাই। মানে ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা নকৰে? আজি বিজেপি চৰকাৰখন ইমান বছৰৰ পৰা মানে আছে, তো এইটোৱে মানে ফ্লাড, আমাৰ বানপানীটো কিয় মানে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পৰা নাই, মই বুজি পোৱা নাই। সেইটো কৰিব লাগে অতি সোনকালে। আৰু মানে ইমান পানী ক'ৰ পৰা আহিছে, মানে যদি নাগালেণ্ডৰ কিবা ক্লাউড ব্ৰাষ্ট হৈছে, তাৰে ভাল এটা ইনভেষ্টিগেট হ'ব লাগে, প্ৰপাৰ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। মানে আচল কাৰণটো কি হয়, যদি কিবা ক'ল মাইনিঙৰ কাৰণে বা মানুহৰ ভুলৰ কাৰণে এইটো ভুগিব লগা হৈছে, সেইটো এটা ভাল ইনভেষ্টিগেট কৰিব লাগে। কাৰণ কিয় আজি এইটো বছৰ হৈছে, আকৌ নেক্সট ইয়াৰো এনেকৈ যদি হয়, মানুহৰ দেখোন একো বাচি নাথাকিব। এতিয়াই লাইফ মানে সেই হৈ গৈছে। এখন ঘৰ মানুহ বনাওঁতে, এটা এটা বস্তু গোটাওঁতে কিমান দিন লাগি যায় আৰু কিমান কষ্ট থাকে তাতে। আৰু এনেকুৱা নহয় কি একদম মানে আমি পূৰা পইচা দি কিনে বস্তুবিলাক কিনো। কিছুমানে ইনষ্টলমেণ্টত কিনে, কিছুমানে কিমান সাঁচি মানে এটা এটা বস্তু লয়। এখন ঘৰ সজোৱা আমি চবেই জানো, আমাৰ নিজৰ ঘৰখন কেনেকুৱা হয়। আৰু যেতিয়া 10-15 মিনিট চকুৰ আগতে সকলো শেষ কৰি দিছে, সেইটো মানে কি ক'ম আৰু, মানে ভাষা নাই সেইটো। আৰু এইখিনিৰ পৰা ওলাই আহিবৰ কাৰণে কিমান দিন লাগিব মানে ক'ব নোৱাৰোঁ। গভৰ্ণমেণ্টে ভাল মানে কিবা এটা ফাণ্ড এটা হেৰি কৰিব লাগে এভৰি ফেমিলিক, যাতে এটলিষ্ট 10 লাখ মানকেতো পাব লাগে। কাৰণ ঘৰবোৰ ঠিক কৰিব লাগিব। কাৰোবাৰ যিজন উপাৰ্জন কৰিছিলে মূল মানুহ, সেইজনে মানে নোহোৱা হৈ গৈছে। আৰু ঠিক আছে বাৰু, পইচা দিব, কিন্তু পইচাৰেতো মানুহে যিটো মেণ্টেল ট্ৰমা পাইছে, সেইটোতো কেতিয়াও হোল লাইফ ঠিক নহয়। কিন্তু এটলিষ্ট অলপ যদি ভাল এমাউণ্ট এটা দিয়ে গভৰ্ণমেণ্টে, এটলিষ্ট ঘৰখন অলপ চিজিল কৰিব পাৰিব। আৰু যিসকলে নিজৰ জীৱন হেৰুৱাইছে, আপোনজনক হেৰুৱাইছে, আপুনি 2 কৰড় দিয়ক, 10 কৰড় দিয়ক, সেই আগৰ নিচিনা লাইফটো আৰু কেতিয়াও ঘূৰি নাহে। চ' গভৰ্ণমেণ্টে সকলোখিনি ভালকৈ নিয়াৰিকৈ চাব লাগে মানুহখিনিক। আৰু এটা কথা যে নেচাৰৰ লগত আমি মানে প্ৰকৃতি আমি যিমানে ধ্বংস কৰিম, সিমানে প্ৰকৃতিয়ে আমাক মানে কষ্ট দিয়ে। আৰু মোৰ ঘৰ এয়াৰপৰ্টৰ ওচৰতে। ইয়াতো যেনেকৈ দীপৰ বিলত গছখিনি কাটিলে, তো কিবা এটা বেলেগ উপায় উলিয়াব লাগে। গছখিনি নাকাটাকৈ আমি কেনেকৈ মানে ডেভেলপমেণ্ট কৰিব পাৰোঁ। ইয়াৰে মানুহে নোৱাৰে, বাহিৰৰ পৰা ইঞ্জিনিয়াৰ আনক, মানুহ আনক, কিবা এটা মানে উপায় উলিয়াওক যে আমি গছখিনি নাকাটাকৈ মানে কেনেকৈ আমি যিটো প্ৰজেক্ট কৰিব লৈছে কিবা ৰেলৱে, সেইটো কৰিব পাৰোঁ। তো একো নভবা চিন্তাকৈ মানে পূৰা দীপৰ বিলত গছখিনি কাটি দিছে। মানে এইটো এটা মানে আজি ইম্পেক্ট নকৰে, কিন্তু এটা নহয় এটা টাইমত মানে ইম্পেক্ট কৰে। আৰু আমাৰ অসমৰ বানপানীটো এনেকুৱা নহয় কি আজিৰ সমস্যা হয়, এইটোতো কিমান বছৰৰ পৰা চলি আহিছে। চ' ইয়াৰে এটা পাৰ্মানেণ্ট চলিউশ্যন কিবা এটা লাগে। যিহেতু অসমখন মানে বানপানীৰ এটা বাতিৰ নিচিনা ন, চাৰিওফালে মানে পাহাৰ ঘেৰি আছে। চ' যিহেতু আমাৰ ইয়াতে মানে বানপানী হৈ থাকে, তো তাৰ কাৰণে কিছুমান গভৰ্ণমেণ্টে ইম্পৰ্টেণ্ট ষ্টেপ কিছুমান ল'ব লাগে। যেনেকৈ ধৰক প্ৰত্যেকটো অঞ্চলতে বা প্ৰত্যেকখন গাঁৱতে বা এনেকৈ আৰু কিছুমান অঞ্চলত মানে কেইখনমান নাও ৰাখিব লাগে। বা স্কুলৰ ষ্টুডেণ্টখিনিক যদি আমি চুইমিং শিকাব পাৰোঁ, গভৰ্ণমেণ্ট স্কুলততো আৰু কেতিয়া চুইমিং হ'ব এইটো আৰু ভাবিবই নোৱাৰি। প্ৰাইভেট স্কুলত বাৰু কিছুমান আছে চুইমিং শিকায়, গভৰ্ণমেণ্ট স্কুলৰ অৱস্থাই নাই, ক'ত আৰু চুইমিং পুল হ'ব, সেইটো আৰু 100 বছৰ লাগিব। সেনেকুৱা আৰু কিছুমান ষ্টেপ ল'ব লাগে। যেনেকৈ ঘৰবিলাক ধৰক অলপ ওখকৈ বনাব লাগে। বা আৰু যেনেকৈ গভৰ্ণমেণ্টৰ কিছুমান আমি কাৰ্যালয় বনাই দেখা পাওঁ ন, মানে কাৰ্যালয় বনোৱা দেখা পাওঁ, ডাঙৰ ডাঙৰ একদম তাজমহল টাইপৰ। তো তেনেকুৱা প্ৰত্যেক এৰিয়াতে কিছুমান এনেকুৱা ঘৰ বনাব লাগে, যাতে বানপানী হ'লে বানাক্ৰান্তখিনিক এটলিষ্ট যিখিনি এজেড মানুহ আছে বা প্ৰেগনেণ্ট লেডি আছে, সৰু বাচ্ছা, বেমাৰী, এইখিনিক এটলিষ্ট আমি ৰাখিব পাৰোঁ ভালকৈ। এতিয়া এইকেইদিনে কেনেকুৱা বৰষুণ দি আছে, তো মানে ৰাতি ভাবি মানে টোপনিয়ে নাহে। সেই বৰষুণত কেনেকৈ তিতি আছে, মানে কেনেকৈ আছে নহয়। যিহেতু জানেই যে জুন জুলাইত আমাৰ বাৰিষাৰ দিন হয় না, বানপানী হয়। তো তাৰ আগতে মানুহখিনিক অকণমান মানে সজাগ কৰিব লাগে। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়, নিউজ পেপাৰ মানে অকণমান
মানুহখিনিক মানে অকণমান সতৰ্ক কৰি থ'ব লাগে। আৰু মোৰতো আচৰিত লাগিছে, আজিকালি AI যুগ হয় বা ইমান টেকন'লজিৰ যুগ হয়, যিটো মানে ফ্লাড হৈছে আপাৰ আচামত, সেইটো অলপ হ'লেওতো কিবা এটা মানে ইনফৰ্ম কৰিব পাৰিলে হয়, মানে ক'ব নোৱাৰোঁ, একো সতৰ্ক, একো মানে এলাৰ্টে দিয়া নাই। মানুহখিনি মানে একো টাইমে নাপালে নিজকে মানে হেৰি কৰিবৰ কাৰণে। তো আৰু এই আমাৰ অসমৰ ফ্লাডটো যে মানে এইটো কিবা এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে, আজি ইমান বছৰৰ পৰা মানে একো এটা চলিউশ্যনে উলিয়াব পৰা নাই। আৰু আমি এখন গভমেণ্টক ইমান বিশ্বাসত মানে আমি চবেই ভোট দিছোঁ ন, তো কিবা এটা ইয়াৰে পাৰ্মানেণ্ট চলিউশ্যন এটা মানে লাগে আমাক। আৰু এতিয়া মানে মানুহে কিমান আৰু মানে ইয়াতে মানে বানপানীত বকাই থাকিব। আৰু আমাৰ অসমৰ মানুহখিনি যে সঁচাকৈ মানে শিলদল ভাঙি ওলাই আহিছে মানুহখিনিক সহায় কৰিবৰ কাৰণে। আৰু জুবিনদা যিটো বিচাৰিছিলে সেইটোৱে চবেই দেখাই দিছে, মানে জুবিনদাৰ আদৰ্শটো। আৰু ইউটিউবাৰখিনি, বিশেষকৈ কণ্টেণ্ট ক্ৰিয়েটৰখিনি বা আৰ্টিষ্টখিনি যেনেকৈ সহায় কৰিছে নহয়, সঁচাকৈ দেই মানে মানিব লাগিব। আৰু মোৰ ফালৰ পৰাও মই ডিম্পু বৰুৱাৰ যিটো মানে হেল্ল' ফাউণ্ডেশ্যন বুলি তেওঁ এটা ৰিলছ বনাইছিলে, তাতে সৰু এটা কণ্ট্ৰিবিউশ্যন কৰিছোঁ। আপোনালোকৰ পাৰিলে যিমান যি পাৰে মানে হেল্প কৰক। এনেকুৱা নহয় কি একদম বেছি এমাউণ্টত হেল্প কৰিব লাগিব, 10 টকা 20 টকাও বহুত এতিয়া মানে এইটো টাইমত। চ' সকলোৱে কৰিছে হেল্প, চবেই হেল্প কৰি আছে। হেল্প কৰাটো মানে ডাঙৰ কথা নহয়, এতিয়া আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে এইটো মানে ফ্লাডৰ। তো গভমেণ্টে এইটো চিৰিয়াছলি কিবা এটা মানে চেণ্টাৰৰ লগত ডিছকাছ কৰি কিনে কিবা এটা পাৰ্মানেণ্ট চলিউশ্যন উলিয়াব লাগে। আমি আপাৰ আচামত শিৱসাগৰ, আমি অগ্নিনাভ মন্দিৰত গৈছিলোঁ 4 জুলাইত। আজি 15, তেতিয়াতো চব ইমান ধুনীয়াকৈ চব ঠিকেই আছিলে। চ' মই আগত মই ভিডিঅ' কৰি থৈ দিছিলোঁ যোৱাৰ পৰা। চ' ইয়াতে মই লগাই দিছোঁ। সেয়াই আৰু এইখিনিও ক'ব লগা আছিলে, ভিডিঅ'টো চাব পাৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ মানে সেই আপাৰ আচামৰ ফালে এটা জেগাত। তো সেয়াই আৰু মন্দিৰত গৈ আছোঁ। আজি থাকিম ৰাতি, কালি আহিম। তাকে এতিয়া মানে ওলাওঁতে দেৰিয়ে হ'ল, 9:30 হ'ল। সেয়াই আৰু 7 আৱাৰ্ছ 8 আৱাৰ্ছটো আৰামছে লাগি যাব। ৰেডি ব'লা। Hi. Are you ready? Jian. Ready. Na? Oh, babu na? Taketo. Papa, ayo raba. ইমান গৰম উঠিছে নহয়, জিন্সটো খুলি কিনে স্কাৰ্টটো খুলি গৈছে। এইটো জিন্সৰ স্কাৰ্ট কমফৰ্টেবল হ'ব। গৈছোঁ ইমানে যায়ে এতিয়া। তাকেতো বাবা। Bye dia, bye. Suma ya, Suma dia. Iya, Suma dia. Iya. Suma kan ধুনীয়া কৰি দিয়ে। আৰু ইয়াতে অকণমান ৰখি কিনে ভাবিলোঁ ব্ৰেকফাষ্টটো কৰি লওঁ। এই জাগিৰোডত ৰখিছোঁ, এখন কিবা কিবি খাই ল'লোঁ। খাই লোৱা ফ্ৰেঞ্চ ফ্ৰাইজ। ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছে। খাই লোৱা। গৈ থাকো বোলা। এইখিনি নেকি ফিংগাৰ্ছ ল'ব নেকি? Sudah. আৰু ৰাস্তাতে আমি ধাবা এখনত লাঞ্চটো কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এয়া আমি কাজিৰঙা পালোঁ। আৰু কাজিৰঙাৰ যে দুই কাষে গ্ৰীনাৰীটো যে গছকেইডাল যে আছে, সঁচাকৈ যে দেখি ইমান ভাল লাগে। মানে কেতিয়াবা যদি ইন ফিউচাৰ কিবা প্ৰজেক্টৰ কাৰণে কাটিব লগা হয়, তাকে আমি মানে ডিছকাছ কৰি আহিছিলোঁ যে ইয়াৰ সৌন্দৰ্য পূৰা মানে হেৰাই যাব। আৰু আমি ৰাস্তাৰ ওচৰতে মানে লাকিলি সিদিনাখনে গড় দেখিলোঁ, তো অকণমান ৰৈ দিলোঁ তাতে। একদম দূৰত আছে। এই দূৰত আছে একদম।
अच्छा अच्छा ये तो ऐसा 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 ये देखिए वन हाँ देखो हमारा लागते আছে আচ্ছা কিমান ওচৰত আছে ৰাইনক মাতা जियान माता सफारी में भी नहीं देखा है हाँ नहीं सफारी में भी इतना पास से नहीं देखा पास से इतना तुम सफारी से देखा वो खेदेगा ना जुड़ा पर देखा खेदी बोले मतलब खेदी बोले जियान सो जियान আৰু হালদিবাৰী বুঢ়ীমাই মন্দিৰতো মই ধূপ চাকি লগালোঁ আৰু আমি যেতিয়া গৈ পাইছোঁ তেতিয়া আৰতি টাইম হৈছিলে মন্দিৰৰ আৰু আধা ঘণ্টামান চাহ খাব সোমাইছোঁ চাহ খাই লওঁ অকণমান ডিনাৰটো লৈ লওঁ আমি আজি হোটেল ৰখিছোঁ ডিনাৰটো লৈ লওঁ পেকিং কৰি হোটেলত খাই দিম আৰু কম আৰু শিৱসাগৰ জিয়ান কি খাবা তুমি কি খাবা তুমি হা স্মাইল তাতে তাতে ইয়াত ইয়াত স্যার স্মাইল ইয়াত ইয়াত यही काम करेगा ইয়াত স্মাইল দিয়া এই যে উৎপাত নকৰে অকণমান চব্জি আছে দালি আছে আজি খাইছিলা কি কি খালি মানে সব থাকে আৰু মানে খালি মানে বহুত কেইটা আইটেম থাকে আৰু তুমি এটা এটা বল এ জিয়ান এই জ্বলা জ্বলা লৈছে তোমাক কথাই দিব ইয়কে চুজ তুমি কিন্তু ভালো আচাৰ থালি খাওঁ দালি লাগে এইটো লাগে এইটো নহয় তোমাক চব্জি দিব আৰু কিমান কিলোমিটাৰ আছে শিৱসাগৰ হা আৰু কিমান কিলোমিটাৰ আছে আৰু 50 মিনিট আধা ঘণ্টা পাই যাম নে মানচিটো আধা ঘণ্টা পাই যাম এই জাষ্ট আহি পালোঁ কেইটা বাজিছে 11টা বাজিছে আৰু আমি কৰিবাতো ৰাতি 11টা মানে বাজিলে আমি সৌভাগ্য ৰেচিডেঞ্চি বুলি শিৱসাগৰৰ ৰংঘৰৰ ওচৰতে হোটেল এখনত আছিলোঁ আৰু নেক্সট ভিডিঅ'ত মই দেখাম শিৱসাগৰৰ ক'ত ক'ত গ'লোঁ কি কৰিলোঁ চ' ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ যদি ভাল পাইছিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব